Hello everyone, welcome back to my YouTube channel. So, বহুত দিনৰ মূৰত মোৰ ফালৰ পৰা অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা আৰু শুভকামনা থাকিল। তাতে আজি গৰু বিহু ক'ব গ'লে টাউনততো একো নাই, টাউনত যাৰ ঘৰত গৰু আছে তেওঁলোকে পালন কৰে। আমাৰ গাঁৱতো গৰু নাই, টাউনতো গৰু নাই। তো আমি গৰু বিহুটো টিভিত চাই পালন কৰিম আৰু নে গাঁৱৰ মানুহবোৰে কেনেকৈ গাঁৱৰ মানুহবোৰে কেনেকৈ তেওঁলোকৰ গাঁৱত পালন কৰিছে গৰু বিহু, তাকে চাই আজি দিনটো পাৰ কৰিম। আজি ডিব্ৰুগড় বতৰ এনেকুৱা বেয়া, ভাবিছিলোঁ বিহুটোত ৰ'দটো দিব, নিদিলে। কাইলৈ কি কৰে ঠিক নাই। আজি গৰু বিহুৰ দিনাখন এইটো অৱস্থা, ৰাতিপুৱা বৰষুণ দিয়ে আছে ননষ্টপ। গা পা ধোৱাই নাই, ইমান ঠাণ্ডা লাগিছে, এলাহতে যোৱাই নাই গা ধুবলৈ। যাম আৰু লাহে তেন্তে আজি ব্লগটো আৰম্ভ কৰিবলৈ। গা চা ধুই আহিলোঁ, এতিয়া খানা টাইম। আজি খানাত আছে জলপান, চিৰা দৈ, চবে মিলি একেলগে বহি খাম। কিন্তু দেউতা নাই, দেউতা কাইলৈ এয়া হৈছে চিৰা, মুড়ি, দৈ আৰু গুড়। A few moments later. আমাৰ ঘৰলৈ এয়া বিহু খাবলৈ আলহী আহিছে। নাই নাই, কি খাবা তুমি বিহু? কি খাবা? চেনি, গুড়, কি খাবা? এইফালে চোৱা আকৌ, এইফালে চোৱা। এইটো চা, এইটো কোন কোন এইটো কোন এইটো? বিহুত সৰু ল'ৰা ছোৱালীবোৰে এনেকৈ ফটোশ্বুট কৰা বহুত ভাল লাগে ন। ভাবিছোঁ ইয়াকো কৰাম বুলি দুখনমান, হয়নে? আগতে যোৱা বছৰ মই দুখনমান মাৰিছিলোঁ, এইবাৰ কৰিবলৈ একদম মন নাই। ভাবিছোঁ ইয়াকে এইবাৰ পিন্ধাই ফটো দুখনমান মাৰোঁ, হয়নে? ঢুলীয়া, হয়নে? ঢুলীয়া আইটো মাৰি দিয়া তুমি। পোৱালিটোক ঘৰত থৈ আহিলোঁ। এতিয়া ভাবিছোঁ জেতুকা পাত কেইখনমান চিঙো, ৰাতিকৈ লগাব লাগিব। আমাৰ বাৰীতে আছে এইজোপা জেতুকা গছ। জেতুকা পাত ছিঙি আনিলোঁ। এইবোৰ এতিয়া এটা এটা ঠাৰি গুচাই আছোঁ। এতিয়া নলগাওঁ, ৰাতি শোৱাৰ আগে লগাই শুই থাকিম আৰু কাইলৈ ৰাতিপুৱা ৰংটো চাম কেনেকুৱা উঠে। যোৱা বছৰ লগোৱা নাছিলোঁ, সৰু হৈ আছিলে, এতিয়াও সৰু হৈ আছে, তথাপিও ঘৰ জেতুকা জোপাই লগোৱা বেলেগ এটা। দুপৰীয়া খানা খাই মেলি আজৰি হ'লোঁ। তাৰপিছত আমাৰ বাইদেউ আহিছে বিহু খাবলৈ বুলি, তাইৰ লগতে লেকচাৰ মাৰি আছোঁ। আৰু এইফালে দেউতাই লিখি আছে নাহৰ পাতত মন্ত্ৰ, যোনটো ধুমুহা বা বতাহ আহিলে গোৱা হয়। The next day. আজি হৈছে নেক্সট ডে, আৰু এতিয়া আহিছোঁ গা ধুবলৈ। আজি মাহ হালধিৰে গা ধুলোঁ, মায়ে বেচি থৈছে। এতিয়া য়েল্ল হৈ যাম আজি। গা পা ধুই আজৰি হ'লেও এতিয়া জলপান খোৱা সময়। আমি চাৰিটাই একেলগে বহি জলপান খাইছোঁ। হুঁচৰি মাৰি পেলাই আহিছে। আকৌ সিহঁতি বিহু গানে নাজানে, ত' আমি সিহঁতৰ লগত লগ লাগি দিছোঁ আৰু গান গাই
Hello everyone. চিৰাদৈ খালোঁ চিৰাদৈ খোৱাৰ পিছত ইটোতো কাম ওলালে বজাৰ যাব লগা হ'ল কিবা কিনিব লগা আছিলে তাৰপাছত আৰু ইটোতো কাম ওলালে তাৰপিছতে এতিয়া মাহঁত গ'ল বৰমাহঁতৰ ঘৰলৈ আজি বৰমাহঁতৰ ঘৰত চবেই তিনিঘৰ মিলি একেলগে দুপৰীয়া সাঁজটো খাইছে মইহে নাই যোৱা কাৰণ মই এতিয়া মানে ঘপককৈ শিৱসাগৰ যাব লগা হ'ল মানে মামাহঁতৰ ঘৰলৈ যাম মই এতিয়া তাত গৈ ডাইৰেক্ট লগ পাই আছোঁ কাৰণ কাইলৈ মোৰ ভাগিনটোৰ বাৰ্থডে শিৱসাগৰ আহি পাইহিয়ে মামাহঁতৰ ঘৰত হুঁচৰি আহিছিল ওচৰৰ মামীহঁত আহিছিল একেলগে হুঁচৰি মাৰিবলৈ আৰু এয়া আছিল মাহীহঁতৰ ঘৰৰ হুঁচৰি মাহীয়ে হুঁচৰি অহা দেখি ৰ'বই নোৱাৰিলে লগতে একেলগে নাচিছে Hello guys, আমি বাৰ চকাতে আজি মোৰ জন্মদিনতে আজি বেলুন ফুলাইছে একদম উঠি মেলি একদম হেল্ল' এভৰিৱান কালি শিৱসাগৰ আহি পিনে ব্লগ বনোৱা নহ'লে ভিডিঅ' কৰা নহ'লে তো আজি নেক্সট দিনাখন হয় আজি মোৰ ভাগিনটোৰ বাৰ্থডে তো আমি ৰাতিপুৱা শুই উঠিয়ে বেলুন ফুলাইছোঁ এইবোৰ বেলুন এতিয়ালৈকে ফুলালোঁ এতিয়ালৈকে কেইটা বেলুন ফুলালোঁ আমি এতিয়ালৈকে 7টা বেলুন ফুলালোঁ মুখখন বিষাই গৈছেগৈ লাহে লাহে এটা এটা ফুলাব লাগিব এতিয়া Happy birthday to you Happy birthday to you Happy birthday dear Suku Happy birthday to you দিনৰ ৰান্ধনি এতিয়া আজৰি হৈ এতিয়া ৰাতি ৰান্ধনিয়ে ৰান্ধিছে এই আমাৰ ৰাতি ৰান্ধনি এই ৰান্ধি আছে কি আনিছে ৰান্ধনি মাংস না উলিয়াই এই আমাৰ ৰান্ধনিয়ে ৰান্ধি আছে এয়া মাংস পিঁয়াজ চিয়াজ দি ভাজিছে এয়া আমাৰ ছেকেণ্ড যোগালী যোগালী বাইদেউ কি কৰি আছে মই এতিয়া মছলা দি মছলা চলিছে বিহু আৰু বাৰ্থডে হৈ গ'ল এতিয়া মই ঘৰলৈ গৈ আছোঁ দাদাৰ লগত ত' এই ব্লগটো বহুত খেলি মেলি হ'ল যদি আজি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই